গাইজ আজি মৰ্ণিঙত অকণমান ৰাতিপুৱা খোজকাঢ়িব আহিলোঁ। ইমান ধুনীয়া নিয়ৰ পৰি আছে, মানে লাগিছে যেন বৰষুণ পৰি আছে, এনেকুৱা লাগিছে নদীৰ পাৰত। গুড মৰ্ণিং এভৰিৱান। দেখিছেনে? দেখিছেনে পূৰা পানী 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 হৈ আছে। গাইজ মই যেতিয়া মানে খোজকাঢ়ি অকণমান বহিব বিচাৰিলোঁ, পূৰা কুৰ্তিটো ভিজি গ'ল। ইমান নিয়ৰ দিছে, দেখিছেনে? তাৰপিছত আমাৰ গৰম লাগিলে, ভাবিছোঁ নহয় ডাব খাওঁ। তাৰপিছত চব্জি বজাৰত সোমালোঁ, অকণমান কিবা কিবি ল'লোঁ, মানে ল'ম বুলি সোমালোঁ বাৰু। চব পোৱা যায়, কাছাৰী বজাৰ। এনেকুৱাকৈ ঘৰত আহিলোঁ। তাৰপিছত অকণমান ভাবিছোঁ জুচ বনাই খাম। ইয়াতে মই কি দিছোঁ জানেনে? ডালিম আছে, বিট আছে, এল'ভেৰা জেল, অকণমান আদা দিছোঁ, লগতে মানে আমলখি, এনেকুৱাকৈ অকণমান জুচ বনালোঁ। এল'ভেৰা জেলখিনি ইয়াতে দি দিলোঁ। এনেকুৱাকৈ মই জুচখিনি মানে ধুনীয়াকৈ এবাৰ গুড়া কৰি লৈছিলোঁ, তাৰপিছত আকৌ বেছি মিহি কৰিলোঁ। এনেকুৱাকৈ চেকি ল'লোঁ। ৰাতিপুৱা মানে এইটো খালে বহুত বেছি ভাল। লগতে হালধিও দিব পাৰি, কেঁচা হালধি। আজি মই মানে নিদিলোঁ, আজি এনেকুৱাকৈয়ে খাব ল'লোঁ। কালাৰটো ইমান ধুনীয়া লাগিছে, দেখিছেনে? লগতে বাহিৰত ইমান ঠাণ্ডা, নিয়ৰ পৰি আছে। খোজকাঢ়ি আহিলোঁ, ইমান দেৰি হৈছে, তথাপি আজি নিয়ৰে যোৱা নাই। মানে মৰ্ণিঙৰ ভিডিঅ'টো গাইজ কেনেকুৱা লাগিছে জনাব। তাৰপিছত মই আহিলোঁ চটৰ ওপৰত। আজি ভাবিলোঁ লেবাৰ এটা লগাই মই চটখন চাফা কৰি ল'ম, যিহেতু 31 ডিচেম্বৰত আমি ইয়াতে খানা খাম। অকণমান চাফা কৰি লৈ তাৰপিছত আহিলোঁ খানা বনাবলৈ। দিনৰ খানা বনাম এতিয়া। মই মানে অকণমান বিলাহীখিনি ভুনি লৈ এনেকুৱাকৈ মাছ বনাব ওলালোঁ। মাছখিনি গাইজ মই ফ্ৰাই কৰি লৈছোঁ, নেদেখালোঁ বাৰু। তাৰপিছত চব্জিখিনি দি ইয়াতে মাছখিনি দি এনেকুৱাকৈ মানে মাছৰ তৰকাৰী ৰেডি কৰিলোঁ। ইপিনে আকৌ ধনিয়া পাত, যিহেতু এতিয়া নতুন ওলাইছে, বহুত বেছি ভাল লাগে, সেইটো কাৰণে অকণমান বেছিকৈ দিলোঁ। ধনিয়া পাত দিলোঁ, ধুনীয়া গোন্ধ ওলাই আছে তৰকাৰীখন। এনেকুৱাকৈ মানে মই মাছৰ তৰকাৰীখন ৰেডি কৰিলোঁ। বাকী আৰু কিবা কিবি বনাব লাগিব। গাইজ মৰ্ণিঙৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন। আজি মানে এইবিলাকে বনাই দিলোঁ, লগতে নাস্তা পাতি খাইছোঁ, সেইটো দেখুওৱা নহ'ল বাৰু। বাকী ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাবচোন, জনালে ভাল লাগিব। যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব। মৰ্ণিঙৰ ভিডিঅ'টো গাইজ আজি ইমানেই আছিলে। থেংক ইউ ফ্ৰেণ্ডছ, বাই বাই।